हेलो एवरीवन এইটো ভিডিও আছিল কাৰ্তিক পূজাৰ মানে পৰকি কাৰ্তিক পূজা আছিল আৰু তাৰে কেইটামান ভিডিও মানে মই ৰাখি থৈছিলো ভিডিওটো নিদিম বুলি ভাবিছিলো মানে এডিট কৰিবলৈ এলাহ লাগে কিন্তু মানে এজনী বাইদেৱে কৈছিল কেনেকৈ কাৰ্তিক পূজা কৰা হয় বুলি ভিডিওটো দিবা তাকে মানে এয়া আজি মানে ভিডিওটো দি দিলো এতিয়া আমি গৈ আছিলো মানে মইনা আনিবলৈ মানে মইনা যে গছ থাকে তাৰে মানে জানি আনিবলৈ পূজা কৰিবলৈ এতিয়া আমি মইনাৰ মানে দানিডাল লৈ আহি পালো আৰু এতিয়া মানে পূজা আৰম্ভ কৰা হ'ল এতিয়া মানে পূজা কৰি আছে আৰু ইয়াত আছে মানে 13টা মূৰ্তি যি সকলে মানে ফল পাইছে তেওঁলোকে মানে কাৰ্তিক বাবাৰ মূৰ্তি দিছে কাৰ্তিক পূজা আমাৰ গাঁৱত মানে বহুত বছৰৰ পৰা কৰি আহিছে মানে আগৰ পৰা কৰে আৰু কাতি মাহৰ লাষ্টত কাৰ্তিক পূজা কৰা হয় আৰু ইয়াত মানে বহুত ঠাইৰ পৰা মানে মানুহ আহে আৰু কিছুমানে চাকৰিৰ কাৰণে আহে কিছুমানে নিজৰ মানে বেমাৰ আজাৰৰ কাৰণে আহে বিভিন্ন ধৰণৰ মানে যাৰ মানে যি থাকে আহে আৰু কিছুমানে পঢ়া শুনাৰ কাৰণে আহে ৰিজাল্ট ভাল হ'বৰ কাৰণে সেয়া কৰিবলৈ আহে আৰু যিসকলে ফল পায় মানে যি মানে লৈ আশা লৈ আহে যদি পায় তেওঁলোকে মানে যি দিয়া বুলি কয় কিছুমানে প্ৰসাদ দিয়া বুলি কয় আৰু কিছুমানে মূৰ্তি দিয়া বুলি কয় দিয়ে আৰু এইবাৰ বছৰত মানে মূৰ্তি মানে হৈছে 13টা আৰু এনেকৈ নাচি নাচি গান গাই গাই মানে পূজা কৰা হয় পুৰা মানে একেবাৰে ৰাতিপুৱা হয় একেবাৰে ৰাতিপুৱালৈহে মানে 6-7টা বজাতে পূজা শেষ হয় মানে পুৰা ৰাতিয়ে মানে গান গাই থাকে এনেকৈ মানে নাচি নাচি পূজা কৰি থাকে বাৰু আপোনালোকে বাৰু ভিডিওটো চাই কেনেকুৱা পালে কাৰ্তিক পূজা আৰু কাৰোবাৰ যদি কিবা থাকে কাৰোবাৰ যদি কিবা সমস্যা থাকে কাৰোবাৰ যদি কিবা আশা থাকে কাৰোবাৰ যদি কিবা পাব লগা থাকে তেতিয়াহ'লে অহা বছৰে আহিব পাৰে কাৰ্তিক পূজা কৰিবলৈ ভিডিওটো চাই আপোনালোকে বাৰু কেনেকুৱা পালে আজিলৈ আহিছোঁ দেই বাই